নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো আপোনাক স্বাগতম। ইয়াৰ আগত যোনটো ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ' এজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰি কৈছে যে দাদা মোৰ মোবাইলটোত চাৰ্জ বেছি টাইম নাথাকে, কি কৰিলে ভাল হয়। আজি সেই আমাৰ মোবাইলত কেনেকৈ তাৰমানে চাৰ্জ বেছি সময় ৰাখিব পাৰিম আৰু কেনেকৈ চাৰ্জ শেষ হোৱাৰ পৰা আমি মোবাইলটো বাচাব পাৰিম তাৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। নাম্বাৰ 1, ভাইব্ৰেশ্যন মোড। আপোনাৰ মোবাইলটো কেতিয়াবা মেছেজ আহিলে বা ফোন আহিলে বা আপুনি কিবা এপ কৰি আছে, তেতিয়া আপোনাৰ লগতে আপোনাৰ মোবাইলটো ভাইব্ৰেট হৈ আছে। সেই ভাইব্ৰেট হৈ থাকিলে আপোনাৰ মোবাইলটোৰ চাৰ্জটো অলপ খৰচ হৈ আছে। যদি আপুনি মোবাইলটোৰ চাৰ্জটো অলপ ৰাখিব খুজিছে, তেতিয়া ভাইব্ৰেশ্যন চুইচটো অফ কৰি দিয়ক। তেতিয়া আপোনাৰ মোবাইলৰ চাৰ্জটো আপোনাৰ কমকৈ খৰচ হ'ব। এনেকুৱা সৰু সুৰা টিপছ যদি আপুনি মোবাইলটো দি আছোঁ আপোনাক, সেনেকুৱা আপোনাৰ মোবাইলৰ চাৰ্জটো ৰাখিব পাৰিব। এতিয়া নাম্বাৰ 2, নটিফিকেশ্যন। আপোনালোকৰ মোবাইলত বহুত ধৰণৰ এপ ব্যৱহাৰ কৰে, ফটো এডিটিং, ভিডিঅ' এডিটিং আৰু ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ, ইউটিউব। সেইবিলাক ঠিকে আছে বাৰু, আমাৰ ছ'চিয়েল মিডিয়া ইমান লাগে, কিন্তু কিছুমান ফাল্টু মানে এপৰ নামে আপোনাৰ ডাউনলোড কৰি থয়। কিন্তু সেইবিলাক এপে আপোনাৰ ইমান নটিফিকেশ্যন দি থাকে তাৰমানে। সেইকাৰণে সেই এপৰ নটিফিকেশ্যনটো বন্ধ কৰি দিয়ক, নহ'লে আপোনাৰ মোবাইলত চাৰ্জ ইমান সোনকালে শেষ হয় যে আপুনি ভাবিব নোৱাৰে। সেইকাৰণে কৈছে আপোনাক নটিফিকেশ্যনবোৰ অফ কৰি দিয়ক, তেতিয়া আপোনাৰ মোবাইলটো চাৰ্জ ভালে থাকিব। এতিয়া আমি নাম্বাৰ 3 হৈছে ব্ৰাইটনেছ। আপোনাৰ মোবাইলত সদায় ব্ৰাইটনেছটো হাই ফুল কৰি থয় বা মিডিয়াম কৰি থয়। যদি আপুনি মোবাইলৰ বেটাৰী বাচাব খুজিছে, তেতিয়া আপুনি এটা কাম কৰক, আপোনাৰ মোবাইলৰ যোনটো ব্ৰাইটনেছটো আপুনি ঘৰত থাকে তেতিয়াহ'লে আপুনি কমাই থওক। কাৰণ আপোনাৰ তেতিয়াহ'লে বেটাৰীটো যেতিয়া বেছি লাইটটো আমাৰ বেছি যাব। কিন্তু যদি আপুনি পুৰা হেভি কৰি থৈ দিয়ে, তেতিয়া আপুনি আপোনাৰ চকুটো এফেক্ট কৰিব, আপোনাৰ লগতে আপোনাৰ বেটাৰীটো বেছিকৈ খাই থাকে। আপুনি কথা ক'লে আপুনি যদি বাহিৰত যায়, ঘৰৰ পৰা বাহিৰত যায়, তেতিয়াহ'লে অটো মলত থৈ যায়, নহ'লে আপুনি কৰিব পাৰিব। কিন্তু যদি কথা ক'ব আপুনি ঘৰত থাকিলে, তেতিয়াহ'লে আপোনাৰ কমাই ৰাখিব, নহ'লে আপোনাৰ বেটাৰীটো বেছিকৈ খায়। আৰু আপুনি কেতিয়াও মানে ৰ'দত আপুনি মোবাইলটো নচলাব। ৰ'দত যদি চলাই আপুনি তেতিয়া বেটাৰীটো মানে বেছিকৈ খায়, কাৰণ তেতিয়া আপোনাৰ পোহৰটো বেছিকৈ লাগে, ব্ৰাইটনেছটো বেছি হোৱাৰ কাৰণে তেতিয়া বেটাৰী বেছিকৈ চাৰ্জ খোৱা আৰম্ভ কৰে। সেইকাৰণে পাৰালৈকে আপুনি পুৰা ডাউনত চলাব ব্ৰাইটনেছটো। সেইটোৱে। নেক্সট আহিলে আপোনাৰ ৱাইফাইটো আপোনাৰ মোবাইলত সদায় যদি অন হৈ থাকে, তেতিয়া আপুনি আজিৰ পৰা বন্ধ কৰক। যদি আপুনি আপোনালোকে ভাবিছে ৱাইফাইটো অন কৰিলে আপোনাৰ মোবাইলৰ চাৰ্জ হৈ যায়, সেইটো আপুনি ভুল ভাবিছে। আজিৰ পৰা আপুনি ৱাইফাইটো অফ কৰক। এইকাৰণে যে ৱাইফাই সদায় অন থাকিলে আপোনাৰ সদায় চাৰ্জ কৰিবলৈ যে ক'ত ফ্ৰী হটস্পট হৈ আছে, ক'ত পায়, সেই তাকে চাৰ্জ কৰিবলৈ আপোনাৰ লগতে বেটাৰীটো খাই থাকে, আপোনাৰ মোবাইলটোৰ লগতে হিটো হয়। সেইকাৰণে আপোনাৰ মোবাইলটো আজিৰ পৰা ৱাইফাই অপশ্যনটো অফ কৰি থ'ব, নহ'লে আপোনাৰ বেটাৰী সোনকালে খাই থাকে। ইয়াৰ পিছত আহিল জিপিএছটো আপোনাৰ মোবাইলত যদি অন কৰি থাকে, আজিৰ পৰা অফ কৰক। কাৰণ জিপিএছটো অন কৰাৰ লগতে আপোনাৰ মোবাইলত নেটটো খায়। যদি আপুনি কথা ৰাইডিং কৰে, তেতিয়াহ'লে জিপিএছটিকে অন কৰিব পাৰিব। অন কৰি তেতিয়া আপোনাৰ নেটটোৰ লগত আপোনাৰ বেটাৰী যায়। কিন্তু যদি আপুনি ৰাইডিং নকৰে, গাড়ী যদি আপুনি জিপিএছটো বেছিকৈ ব্যৱহাৰ নকৰে, তেতিয়া ৰাতিপুৱা আপুনি জিপিএছটো অফ কৰি লওক, নহ'লে আপোনাৰ বেটাৰীটো বেছিকৈ খাই থাকে। ইয়াৰ পিছত আহিল 3D ৱালপেপাৰ আপোনালোকে ব্যৱহাৰ কৰা বন্ধ কৰক, নহ'লে আপোনাৰ মোবাইলৰ চাৰ্জটো বেছি দিন নাথাকে, তেতিয়াহ'লে আপুনি বেছি সময় মোবাইলটো চলাব নোৱাৰিব। সেইকাৰণে কৈছোঁ 3D ৱালপেপাৰ থাকিলে তাৰমানে আপোনাৰ মোবাইলটো বেছি চাৰ্জ খায় আৰু আপোনাৰ মোবাইলটো পিছত হিট উঠে। সেইকাৰণে কৈছোঁ 3D ৱালপেপাৰ আপোনালোকে ব্যৱহাৰ কৰা কম কৰক। আৰু লগতে আপুনি কেনেকুৱা ধৰণে ৱালপেপাৰ লগাব, মই কৈছোঁ যে আপুনি ব্লেক লগাওক বা গ্ৰীণ লগাওক। গ্ৰীণটো আপোনাৰ চকুৰ কাৰণে ভাল, আৰু ব্লেকটো লগালে আপোনাৰ ইমান চাৰ্জ নাযায় আপোনালৈ। আজি ভিডিঅ'টো এইখিনিয়ে। আৰু মোৰ নতুন ভিডিঅ' পাব, মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন দবাই দিব আৰু শ্বেয়াৰ কৰিব। কাৰণ মই আপোনাৰ কাৰণে নতুন ভিডিঅ' ৰেগুলাৰ লৈ থাকিম। আৰু মোৰ ইনষ্টাগ্ৰামৰ পেজ ফ'ল' কৰিব, মোৰ লগত কণ্টেক্ট কৰিবৰ কাৰণে আপোনাক নেক্সট ভিডিঅ'ত কি হ'ব লাগে সেইটো ক'ব। আজি এই ভিডিঅ'টো মোক এজন ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰি কৈছিল, সেইকাৰণে আপোনাক সেই ছাবস্ক্ৰাইবাৰৰ কাৰণে আজি বনাইছোঁ। আপোনালোকে যদি মোক মেছেজ কৰি কয় কি হ'ব বনাব লাগে, মই তাৰ এবাৰ বনাই দিম। সেইকাৰণে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব।